হেল্ল' এভৰিৱান প্ৰীতি চাইডেল সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ আগতে মই আপোনালোকক কৈছিলোঁ যে মই কেকৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিম সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ তেনেহ'লে ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁগৈ ব'লক প্ৰথমে একাপ চেনি লৈছোঁ চেনিখিনি আপোনালোকে মিক্সাৰত গুড়ি কৰি ল'ব পাৰে কিন্তু মই গুড়ি কৰি লোৱা নাই মই গোটাকেই লৈছোঁ আৰু এইটো কাপটো দেখিছে আপোনালোকে এইটো কাপটো হৈছে মেজৰ কাপ এই মেজৰ কাপত 150 তাতে লিখা থাকিব চুগাৰ বুলিকে সেইখিনি 150 দিব লাগে মানে আধা কেজি হ'লে 150 দিব লাগে তাৰ পাছত আৰু এতিয়া লৈছোঁ ভেনিলা স্কট 1 টেবল স্পুন আৰু কণী লৈছোঁ 4টা কাৰণ মই হাফ কেজি জোখৰ কেক বনাম এতিয়া সেইকাৰণে মই কণী 4টা লৈছোঁ অলপ গুড়ি কৰি হোৱাৰ পাছত এতিয়া মই লৈছোঁ গাখীৰ একাপ দিছোঁ তাৰ পাছত আকৌ গোটেইখিনি মিক্স কৰিম একেলগে এতিয়া লৈছোঁ মই ময়দা 200 লৈছোঁ মেজৰ কাপৰ জোখত 200 হ'ব হাফ কেজি ওজন হ'লে আৰু ইয়াতে লৈছোঁ এতিয়া বেকিং পাউডাৰ 1/2 টেবল স্পুন চামুচত আপোনালোকক দেখাই দিছোঁ এয়া 1/2 আৰু তাৰ পাছত এতিয়া লৈছোঁ মই বেকিং ছ'ডা এয়া বেকিং ছ'ডা ল'ব লাগিব 1/4 টেবল স্পুন ময়দা ছ'ডা আৰু বেকিং পাউডাৰখিনি তিনিবাৰত অলপকৈ দি শেষ কৰিব গোটেইখিনি একেবাৰে দিব নালাগে গোটা হৈ যায় সেইবাবে অলপকৈ দি মিক্স কৰিব লাগে আৰু এতিয়া দিম মই ৰিফাইন অইল 1 কাপ আৰু এতিয়া গোটেইখিনি সামগ্ৰী আমাৰ মিক্স কৰি হৈ গ'ল তাৰপাছত এতিয়া বাচন এটাত লৈছোঁ অলপ ৰিফাইন অইল সানি লৈছোঁ মই ব্ৰাছেদি তাৰপাছত গোল চাইজত কাগজখন কাটি মাজত দি দিছোঁ আৰু তাৰ ওপৰতো অলপ তেল সানি দিছোঁ তাৰপাছত মিশ্ৰণখিনি আমি ইয়াত ঢালি দিম তাৰপাছত কুকাৰত বহাই দিম কুকাৰত বনোৱা ৰেচিপি আপোনালোকক কেকৰ ৰেচিপি দিছোঁ প্ৰথমে মই কুকাৰটো 5 মিনিট গৰম হ'বলৈ দিছোঁ তাৰপাছত কেকৰ বাচনটো আমি ইয়াতে কেকত ভৰাই দিম আৰু 45 মিনিটৰ পাছত আমাৰ কেকটো ৰেডি হৈ গ'ল বনোৱা ৰেডি হৈ গ'ল অলপ ছাইডৰখিনি মোৰ ৰঙা হৈছে কিন্তু তথাপিও কেকখিনি বহুতখিনি ওপৰলৈকে ফুলিছে আহক এতিয়া চাওঁ কাটি চাওঁ কেকটো কেনেকুৱা হৈছে
আৰু এয়া দাসানে এতিয়া কেক খাই আছে এতিয়া মই তাক খুদিম কেকটো কেনেকুৱা হৈছে ক'বত লাগিব ন খাব পাৰিছা নাই হাতৰ লগত খোৱা কি হৈছে ভাল হৈছে না নে আৰু তাৰফালে চামুচত উঠাই নাই বাৰে বাৰে পৰি আছে হাতৰ লগত খোৱা হাতে দি খোৱা তো ফ্ৰেন্ডস সকল আজিৰ ভিডিওটো চাই কেনেকুৱা পালে ক'ব আৰু চেনেলত যদি নতুন হয় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আকৌ এদিন আহিম নতুন এটা ভিডিঅ'লৈ তেন্তে আজিলৈ আহিছোঁ